মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহলে 40 বিঘা যদি মই মাইনাস কৰি দিও কিমান হ'ব 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কঞা ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কুমটিগাৰী গাঁৱত নোনা নদী আৰু বৰলিয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে আপুনি চৰকাৰী বেদখল কৰি থকা মানুহক মাটি বহুত উচ্ছেদ কৰি আছে কালি লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱা কালি আপুনি উচ্ছেদ কৰিছে কিন্তু কালিটো আপুনি লখিমপুৰত আমাৰ আহোম মানুহ 19 ঘৰক আপুনি উচ্ছেদ কৰি দিলে 19 ঘৰ আহোম মানুহকো উচ্ছেদ কৰি দিলে মই প্ৰথমতে লখিমপুৰৰ শিঙিমাৰী গাঁৱৰ আৰু এঙাৰখোৱা গাঁৱৰ উচ্ছেদিত প্ৰত্যেকটো পৰিয়ালৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছো দুখৰ সমভাগী হৈছো আৰু অসমৰ মুখ্যমন্ত্ৰীক তেওঁলোকক অনতি বিলম্বে ক্ষতিপূৰণ সহ তেওঁলোকক বিকল্প মাটি প্ৰদান কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো 48 ঘণ্টাৰ ভিতৰত লখিমপুৰ জিলা প্ৰশাসন আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিধায়ক মানৱ ডেকাকো সকীয়াই দিছো 48 ঘণ্টাৰ ভিতৰত যাতে এই মানুহবিলাকক বিকল্প মাটি আৰু এটা ঘৰ বনাবৰ কাৰণে পইচা ঘৰ ভাঙি দিয়া হৈছে আটাইতকৈ ডাঙৰ কথা পাৰি থোৱা কঠিয়াৰ ওপৰত আপোনাৰ জেচিবি চলাই দিছে কালি যেতিয়া সেই দৃশ্যটো দেখিছো ফেসবুকত মানে আপোনাৰ কলিজাখন কপি গৈছে অসম চৰকাৰখন যে জনগণ বিৰোধী চৰকাৰ সেইটো চাবৰ কাৰণে কেৱল লখিমপুৰৰ সেই কঠিয়াৰ ওপৰত চলোৱা যিখন বুলডোজাৰ সেইখন চাই দিলে হৈ যায় আৰু সদায় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে খিলঞ্জিয়াক মই উচ্ছেদ নকৰো কালিতো খিলঞ্জিয়াই কান্দিলে লখিমপুৰত কালিতো খিলঞ্জিয়াই কান্দিলে গতিকে মই অতি সোনকালে লখিমপুৰৰ শিঙিমাৰী আৰু এঙাৰখোৱাত খোৱা উচ্ছেদৰ প্ৰত্যেকটো পৰিয়ালক ক্ষতিপূৰণ সহ ঘৰ বনাবৰ কাৰণে মাটি আৰু টকা দিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী বিধায়ক মানৱ ডেকা আৰু লখিমপুৰ জিলা প্ৰশাসনক দাবী জনাইছো এতিয়া কঞা ৰেভিনিউ সাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলিয়া আৰু নোনা এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব দখল কৰিছে বেদখল কৰিছে বুলি ক'ব লাগিব প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা বেদখলকাৰী তেওঁ নন কেডেষ্ট্ৰিয়েল চৰকাৰী মাটি নন কেডেষ্ট্ৰিয়েল মানে এতিয়ালৈকে শিকলি নেপেলোৱা এতিয়ালৈকে হিচাপ নকৰা সাৰ্ভে নকৰা আনসাৰ্ভেড মাটি 125 বিঘা যদি হয় তেতিয়াহলে 40 বিঘা যদি মই মাইনাস কৰি দিও কিমান হ'ব 85 বিঘা মাটি এই মুহূৰ্তত ৰঙিয়াৰ কঞা ৰেভিনিউ সাৰ্কুলৰ অন্তৰ্গত কুমটিগাৰী গাঁৱত নোনা নদী আৰু বৰলিয়া নদীৰ মাজত তেওঁ বেদখল কৰি আছে